ঘৰৰ আটাইকেইটা ওলাই পৰিলোঁ বিহুৰ কাপোৰ কিনিবলৈ আমাৰ চাৰিচকীয়া বাহনখনত। কৃষ্ণৰ দেই আৰম্ভণি ভাগ কৰি দিলোঁ আৰু পেণ্টালুন্সৰ পৰা তাত বিচাৰি একো চকুত নপৰে মোৰ। লাষ্টত গৈ পেলাই এটা পেণ্ট আৰু এটা শ্বাৰ্ট পচন্দ হ'ল। এনেইহে কোৱা হয় বিহুৰ বজাৰ কৰিবলৈ আহিছোঁ বুলি, ঘৰৰ লাগতিয়াল বস্তুখিনিহে লোৱা হ'ল প্ৰথমতে আকৌ দেই। সেইকাৰণে আহি পালোহি আকৌ স্মাৰ্ট বজাৰ। আৰু এইজন মোৰ ককাই দেউ। সিফালৰ পৰা সিফাল কৰি চকুত পৰিলেগৈ মোৰ আমটো। ভাবিলোঁ খাই দিওঁ নেকি, পিছত ভাবিলোঁ নাই কথাটো বেয়া হ'ব। স্মাৰ্ট বজাৰৰ পৰা ওলাই পেলাই আমি গ'লোঁ ট্ৰেণ্ডছত, কিন্তু ট্ৰেণ্ডছতো মই একো নাপালোঁ কাৰণ মানে মোৰ একো পটককৈ চকুতেই নপৰে, সেইকাৰণে তাৰ পৰা ওলাই আহিলোঁ। এতিয়া গৈ আছোঁ গাড়ী ৰখা জেগাকণলৈ, আকৌ ক'ত যোৱা হয় নাজানো আৰু। ৰাতিপুৱা আহিছিলোঁ, আহি এতিয়া আবেলিয়ে হ'লহি দেখোন। দেন মা আৰু দাদা গাড়ীতে বহিলে, আমি আহিলোঁ পাপা আৰু মই ফ্ৰুটছ কিনিবলৈ কাৰণে। তো যিহে দাম ফ্ৰুটছৰ বাপৰে। আৰু পাৰ্ট 2টো মই দি আছোঁ, তো এইটো ভিডিঅ' আপোনালোকে চাই লওক, তাৰপিছত ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।